গৈছে 9 নম্বৰ পেনেলতে ইমান হাহাকাৰ দৰ্শকৰ 2খন 3খন নাটক হ'ব লাগে ইনফেক্ট সন্ধ্যাতৰা যেনিবা খুব বেছি পাব্লিচিটি হোৱা নাই কিন্তু যি নাটকখন চাইছে তেওঁ কিন্তু একেমুখে সন্ধ্যাতৰা অতি ভাল উচ্চ মানদণ্ডৰ নাটক বুলি স্বীকাৰ কৰিছে সেইটো আমাৰ কাৰণে বৰ ডাঙৰ প্লাছ পইণ্ট আৰু আপোনালোকো মই অনুৰোধ কৰিছোঁ সন্ধ্যাতৰা নাটকখন চাবলৈ আহক মূলা গাভৰুৰ মেম চাহাবৰ বিষয়ে আপোনালোকে শুনি আছে কিন্তু সন্ধ্যাতৰা নাটকখন ভাল নাটক এখন অকণমান মানে প্ৰচাৰ বিমুখ হৈ আছে সেই নাটকখন চাওক এখন অতি মই নিজে মোৰ নিজৰ খুব ভাল লগা এখন নাটক অভিনয় কৰি ভাল লগা এখন নাটক আৰু বাকী দুখন নাটকতো দৰ্শকৰ সাংঘাতিক সঁহাৰি পাইছোঁ আৰু আমাৰ একান্ত বিশ্বাস যে গ্ৰেজুৱেলি নাটকবোৰ যিমান ভাল হৈ গৈ থাকিব আৰু ডেভেলপ হৈ গৈ থাকিব সিমানেই দৰ্শকে আৰু বেছি আঁকোৱালি লৈ গৈ থাকিব বৰ বেয়াকৈ পৰাস্ত বৰ বেয়া আপুনি আহিম বুলি কৈছিল মোৰ মৰমৰ ৰুম ল'ম বুলি কৈছিল মিছা মাতিছিল নহয় আপুনি এওঁ আচলতে মিছা মতা নাছিল এওঁ মোৰ ওপৰত অভিমান কৰিছিল মই যে তেওঁক কবচ কাপোৰ বৈ দিব নোৱাৰিলোঁ সেইকাৰণে মোৰ কাৰণে আপুনি আজি পুখুৰীৰে উভতি আহিব নোৱাৰিলে মোৰ কাৰণে দুৰ্ভগে আপোনাৰ পিঠিত আঘাত আনিব পাৰিলে মোৰ কাৰণে আপোনাৰ বিজয় ধ্বজা উৰুৱাব নোৱাৰিলে মই পাপী মই দুখী মই অপৰাধী মোক শাস্তি দিয়ক ভগৱানে মোক শাস্তি দিয়ক মই মোৰ মাটি লম ধৈৰ্য ধৰক আইদেউ ধৈৰ্য ধৰক ঠিকেই এই সময়ত চকু পানী পোৱাই মই মোৰ বংশধৰ বলিদানক মই কলংকিত কৰিব নোৱাৰো তেওঁৰ বীৰত্বৰ কাহিনীক মই আধৰুৱা কৰিব নোৱাৰো অন্তৰখনে কান্দিছে হাও হাও কৈ কান্দি কান্দি উত্তৰ বিচাৰিছে বঙালৰ পৰা মোৰ মানুহটোক অন্যায়ভাৱে হত্যা কৰিলে কিয় যদি সন্মুখৰ যুদ্ধকাৰ তহঁতৰ সাহসেই নাই আত্মসমৰ্পণ নকৰিলে কিয় সেই প্ৰশ্নবোৰৰ উত্তৰ নোপোৱালৈকে মোৰ অন্তৰখন শান্ত নহয় অসমীয়া কাপুৰুষৰ দৰে নিঃশেষ কৰিব বিচৰা সেই বঙাল সভাক উচিত শিক্ষা নিদিয়ালৈকে মোৰ প্ৰতিশোধৰ জুই ফুৰাও নিৰ্বাপিত নহয় সখীহঁত হেংদাং তুলি লোৱা এবাৰ গৈ যুঁজখন কৰি আহোঁগৈ পৰা দেখুৱাই দিওঁ বঙালক অসমীয়া নাৰীক জোকাই লোৱাৰ পৰিণাম কিমান ভয়ংকৰ হয় কিন্তু স্বৰ্গদয়চনে আমাক যুদ্ধলৈ যাবলৈ কেতিয়াও অনুমতি নিদিয়ে সভা পাৰিষদ বৰ্গই কয় নাৰী বোলে যুদ্ধলৈ যাব নালাগে দুৰ্বলা নাৰীৰ বাবে সবৰৰ স্থান নাই আমি অসমীয়া নাৰী দুৰ্বলা নহয় আমি বীৰ প্ৰসৱিনী বীৰ পত্নী বীৰ মাতৃ বীৰৰ জীয়ৰী আমি আহোম ৰমণী তোমালোক যোৱা বা নোযোৱা মই অকলেই গৈ হ'লেও দুৰ্বকৰ লগত ৰণ দিম দেশৰ শত্ৰুক মই নাশ কৰিম নাইবা যুদ্ধভূমিত হাঁহি হাঁহি মই হেৰাই যাম আমি স্বাধীন দেশৰ মাটিত জন্মিছো স্বাধীন দেশৰ মাটিতহে মৰিম জয় আই অসমী আহোম ৰাজ্যক কবস্থান কৰি পেলাবলৈ এই দুৰ্বলখানক বৰ বেছি সময় নালাগে যদি সঁচাই তুমি তেনে কৰিব পৰা যদি সঁচাই মোৰ শ্বেৰজানীক অক্ষত অৱস্থাত উভতাই আনিব পৰা কথা দিছো দুৰ্বক শ্বেৰজানী আৰু গৌৰৰ অৰ্থৰাজ্য তোমাৰ এনে প্ৰতিজ্ঞা কি হ'ল গৌৰৰ ইজ্জত আৰু আপোনাৰ শ্বেৰজানীক উভতাই আনিবলৈ আমি কাইলৈ ৰাওনা হ'ম হুছেইন খান কোলাপুৰ হাজোকৰ কৰিম খান হস্তবন্ধৰ উলংঘন কৰা আয়েব খান পেৰিতৰাজনী যাপন কৰিবলৈ কোৱা সামৰ্থ পাহাৰ ভাঙিব লাগে ভাঙিম নদী সিঁচিব লাগে সিঁচিম কিন্তু এইবাৰ আহোম ৰাজ্যক অৱস্থান কৰি পেলোৱাটো খাটাম আপুনি কেৱল হুকুম কৰক অসমীয়াৰ কবৰ এইবাৰ আমি খান্দিম
অতূল্য মৰমে বৰকৈ আমনি কৰিব। ইমান সহজতে হাৰ নামানিবা। হাৰ মনা মানুহক মৰমবোৰে বৰকৈ আমনি কৰে। ইমান সহজতে ভাগৰুৱা নহ'ব। আপোনাক মোৰ বহুত মৰম দিবলৈ বাকী আছে। সন্ধিৰ প্ৰস্তাৱ লৈ ইমান দেৰি বাহিৰত ৰৈ থাকিব নোৱাৰে আৰু দুৰ্ভাগ্যজনক বাহিৰত ৰখাই থোৱাৰ হিম্মত এই যে আহোম হুকুমতৰ নাই সেইখিনি চমৎকাৰী মোৰো নথকা নহয়। আপোনালোকৰ ৰজাক মাতিলে মোৰ কাম কৰা সোনকালে হ'লে স্বৰ্গদেউ ঈশ্বৰ বৰ্তমান কাৰেঙত নাই। আপোনাৰ যি ক'ব লগা আছে মোক ক'ব পাৰে। কিবা ক'বলৈ যোৱাৰ আগতে মই কিবা এটা চাব বিচাৰোঁ। কি দেখুৱাব লাগে তোক? মোৰ দিলৰ ৰুমা নবাবৰ ৰাজনীতিৰ কাৰণে মই হেৰুৱাই পেলাব লগা হৈছিল। গৌৰৰ নবাব শ্বাহজাদী আৰু যাক বন্দী কৰি ৰখা হৈছে ইয়াৰ প্ৰাসাদত বন্দী নহয়। তেওঁক হাজিৰ কৰক মোৰ সন্মুখত। মই নিজে তেওঁক এবাৰ চাব বিচাৰোঁ। আমি সন্মান কৰিবহে জানো, প্ৰদৰ্শন কৰি সন্মান লাভ কৰিব নোৱাৰো আমি। মই নিজে গৈ তেওঁক এবাৰ দৰ্শন কৰি আহোঁ। ইমান বেছি স্পৰ্ধা নকৰিব দুৰ্ভক্ষণ। বন্দী কৰিবলৈ অহা মানুহৰ তেজেৰে এই কাৰেং ঘৰ লেতেৰা কৰাৰ ইচ্ছা আমাৰ নাই। ভাল লাগিছে এনেকুৱা জংলী অসমীয়াৰ মুখত এনেকুৱা গৰম গৰম আলফা শুনি। জংলী বুলি কৈছ? তহঁতক কৈছো, অসমীয়া জাতিটোক কৈছো। পাহাৰ বগোৱা আৰু নাম চলোৱাৰ বাহিৰে বেলেগ একো এটা কৰিবলৈ শিকা নাই। এমুঠিমান সৈন্যলৈ তহঁতে নিজকে যি গৰ্ব অহংকাৰ কৰি দেখুৱাইছ তাক খতম কৰিবলৈ এটা দুৰ্ভাগ্য নাই কাফে। খতম কৰিবলৈ পুৰা এখন হেণ্ডেলে যথেষ্ট। শান্ত হোৱা। আমি যদি জংলী হওঁ তেন্তে আমাৰ জংঘলতো কিছুমান নিয়ম আছে। অন্য জন্তুৱে কামোৰ দিবলৈ নহালৈকে আমি কেতিয়াও তাক স্বীকাৰ কৰাৰ পাং নাপাতো। মোৰ এটাই প্ৰস্তাৱ, যদি অসম আৰু অসমীয়াৰ ইজ্জত সুৰক্ষিত হৈ থকাটো বিচাৰিছে, যদি অসমীয়া নৱমৰ হাতত গোলাম হোৱাটো বিচৰা নাই, তেতিয়াহ'লে আপোনালোকৰ অতিথিক মোৰ হাতত তুলি দিয়ক। আমি আমাৰ মান ৰক্ষা কৰিম। আমি অসমীয়া ইমান জংঘলে নহয় যে নিশংস বনৰীয়া জন্তুলৈ ভয় কৰি আমি আমাৰ পৰম্পৰাক পাহৰি পেলাম। তাৰমানে মই ভাবি ল'ব পাৰো যে মোৰ সন্ধিৰ প্ৰস্তাৱ নাকচ কৰা হ'ল। সন্ধিৰ প্ৰস্তাৱ আছিল, এয়া আছিল তোৰ অসম ফালিৰ প্ৰস্তাৱ। আৰু তেনে প্ৰস্তাৱ লৈ সঁহাৰি জনোৱাটো পাপ বুলি গণ্য কৰে আমাৰ স্বৰ্গদেউ ঈশ্বৰে। তহঁতৰ মেহমান নৱজী দেখি দলত জাগিছে মোৰ দৰত। তহঁতে চাগে অনুমানেই কৰিব পৰা নাই যে কি ভীষণ পৰিণতি মাতি আনিছ তহঁতৰে অসম ৰাজ্যলৈ। কি পৰিণতিৰ ভয় দেখুৱাইছ? তহঁতৰ অস্ত্ৰ ভাণ্ডাৰত যিমান অস্ত্ৰ আছে উলিয়াই লৈ আহ, যিমান ৰণুৱা ঘোঁৰা আছে চেকুৰাই লৈ আহ। যুদ্ধভূমিক দুৰ্বল জ্ঞান কৰি শত্ৰুক কচু কটা নিদিয়াকৈ থকাৰ নিয়ম এই অসমীয়া জাতিৰ নাই। দেখা যাব নৱমৰ আক্ৰমণত কিমান দিনলৈ দৃষ্টি থাকে তহঁতৰ এই অসমীয়া জাতি। মহব্বতৰ নামত কচম খাই কৈছো, তহঁতৰ এই ভূতকাৰ্যিক খবৰ নিদিয়ালৈকে এই দুৰ্ভক্ষণ কেতিয়াও শান্ত নহয়। তহঁতৰ অসমীয়া জাতিৰ নাম নিচান নাইকিয়া কৰি পেলাম।
Shut up!